নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যদি আপোনালোকে টিচিং প্ৰফেশনত আছে আৰু আপোনালোকে নতুনকৈ FLNৰ ট্ৰেইনিং কৰি আছে তেতিয়াহলে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভৱান্বিত হ'ব আজি মই আপোনালোকক দেখাবলৈ ওলাইছো যে প্ৰতিবেদনটো কেনেকৈ লিখে আহকচোন চাও জয় জয়তে সমূহ গুৰুমণ্ডলীক সশ্ৰদ্ধ প্ৰণাম জনাইছো শিক্ষাই হৈছে মানৱ জীৱনৰ এক অমূল্য সম্পদ এখন সমাজত বিচাৰ বুদ্ধি আৰু বিবেচনাৰে এজন সচেতন নাগৰিক হিচাপে গঢ় ল'বলৈ শিক্ষাৰ যথেষ্ট প্ৰয়োজন যিদৰে গছৰ পুলি এজোপাক প্ৰয়োজন অনুসৰি সাৰ পানী যোগান ধৰিলেহে তাৰ পৰা ফল আশা কৰিব পাৰি ঠিক সেইদৰে শিক্ষা জীৱনৰ পৰা ফলপ্ৰসূ হ'বলৈ হ'লে তাৰ প্ৰাথমিক ধৰাটোক সাৰ পানী যোগোৱা যথেষ্ট প্ৰয়োজন এই ধৰাটোক সুসংহত কৰাৰ অৰ্থে অসম চৰকাৰৰ এক অনবদ্য প্ৰয়াস হৈছে নিপুণ অসমৰ অভিনৱ প্ৰচেষ্টা হিচাপে অনুষ্ঠিত হোৱা 5 দিনীয়া FLN প্ৰশিক্ষণৰ প্ৰথম দিনৰ প্ৰতিবেদন মই পাঠ কৰিবলৈ ওলাইছো যোৱা ইংৰাজী 16/8/2024 শুক্ৰবাৰে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় কাৰ্যসূচীত অন্তৰ্ভুক্ত বিষয়বস্তুসমূহ আছিল এই ধৰণৰ মোবাইল ফোনৰ জৰিয়তে প্ৰি-টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰা সমল শিক্ষকসমূহৰ অৰ্থাৎ ৰিসোৰ্স পাৰ্সন তেওঁলোকৰ পৰিচয় প্ৰদান FLNৰ বিষয়ে সম্যক জ্ঞান প্ৰদান তথা নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক তথা ফাউণ্ডেশ্যনেল ষ্টেজ 2020 বিষয়ে আভাস 4 ব্লক এপ্ৰচৰ বিষয়ে সম্যক জ্ঞান প্ৰদান এই সকলোবোৰৰ বিষয়ে সন্মানীয় সমল শিক্ষক ছাৰসকলে পুংখানুপুংখভাৱে সকলোবোৰ বুজাই দিয়ে ইয়াৰ মাজতে লঘু আহাৰৰ ব্যৱস্থাও কৰা হয় পৰৱৰ্তী সময়ৰ কাৰ্যসমূহ আছিল এই ধৰণৰ বিদ্যা প্ৰৱেশৰ বিষয়ে আভাস দিগন্ত আৰু আফসানাৰ ঘটনাৰ বিৱৰণী আৰু ক্ৰিয়াকলাপ সকলো গুৰুমণ্ডলী আৰু সমল শিক্ষকসমূহৰ মিলিত ক্ৰিয়াকলাপ ক্লাছৰুম মেনেজমেন্টৰ বিষয়ে আভাস একাডেমিক কেলেণ্ডাৰৰ ওপৰত আভাস 4+1+1 নিয়মৰ বিষয়ে আভাস নিদানমূলক পাঠদান অৰ্থাৎ ৰেমিডিয়েল ক্লাছেছৰ প্ৰয়োজনীয়তা টেকনিক্যাল আৰু প্ৰেক্টিকেল নলেজৰ কিছু আভাস সংকাৰৰ ওপৰত কিছু জ্ঞান প্ৰদান এই সকলোবোৰৰ বিষয়ে সন্মানীয় সমল শিক্ষক মণ্ডলীয়ে খুব সুন্দৰকৈ বুজাই দিয়ে আৰু সমূহ গুৰুমণ্ডলীয়ে ইয়াত সহযোগ কৰে প্ৰশিক্ষণৰ মাজতে প্ৰীতিভোজনৰ ব্যৱস্থা কৰা হয় সদৌ শেষত দিনটোৰ কাৰ্যসূচীৰ ওপৰত গুৰুমণ্ডলীৰ পৰা অনলাইনৰ জৰিয়তে ফিডবেক লোৱা হয় আৰু ৰাষ্ট্ৰীয় সংগীতেৰে কাৰ্যসূচীৰ সমাপ্তি ঘটোৱা হয় ধন্যবাদেৰে আপোনাৰ নাম তথা আপোনাৰ শিক্ষা কেন্দ্ৰ লগতে আপোনাৰ সমল কেন্দ্ৰ ইয়াতে যিসমূহ কাৰ্যসূচী মই উল্লেখ কৰিছো এই সকলোবোৰৰ লগত আপোনালোকৰ নিমিলিবও পাৰে কাৰণ সকলোৰে বিষয়বস্তুবোৰ বেলেগ বেলেগ হয় আশা কৰো ভিডিঅটো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব ধন্যবাদ